तो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल कृषांग ब्लॉग्स। तो आज आसो भार्गवर घरत पेनटो केना लागছে कमेन्ट কৰি জনাব भार्गवर पेन। तो आमी আজি যাম অলপ পূজাৰ বজাৰ কৰিব। মই নকৰোঁ, মই কৰিলোঁ অলৰেডি। চাৰ্ট টাৰ্ট কিনিলোঁ, মানে বজাৰ কৰিব ভাৰ্গৱে কি লওঁ কি নলওঁ ক'ত ক'ত যাওঁ দেখাই আছোঁ। যাম আমি ফাৰ্ষ্ট ফেঞ্চি বজাৰ যাম, তাৰপিছত ফেঞ্চি বজাৰত যদি ভাল লাগে তাতেই কিনিলোঁ, নহ'লে পল্টন বজাৰত আহি কিনে কিনিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। বিশাল হাই গদ্যা ভাৰ্গৱ দে ইয়াৰ। তো চাই থাকক ভিডিঅ'টো চালিয়াকৈ লগ পাই আছোঁ। তো যাম এতিয়া। তো এতিয়া এটা ৰাতি বৰা চাৰ্ভিছখন আপোনালোকে একবাৰ চাই লওক। তো গৈ কিনে লগ পাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো চালিয়াকৈ। ফেঞ্চি বজাৰ যোৱাৰ আগতে ডাটা মেচনত সোমাই যাওঁ। ই এটা ট্ৰিমাৰ ল'ব দাড়ি ঘূৰোৱা। তো চাই থাকক। তো আইফোন 14 Pro Max একবাৰ চুই চালোঁ। তো কেমেৰা টেষ্টিংটো কৰিছিলোঁ। কি চালিয়া কেমেৰা, 48 মেগাপিক্সেলৰ কেমেৰা দিছে এইবাৰ এপেলে। তো ফ্ৰণ্ট মেগাপিক্সেলৰ কেমেৰাটো ভাল, চালিয়া ল'ব লাগিব এটা নেক্সট ইয়েৰলৈকে। ফেঞ্চি বজাৰৰ ফালে নাযাওঁ, বহুত জাম হৈ আছে এইফালে গ'লে একদম অৱস্থা বেয়া হৈ যাব। তো ভিতৰত যাম এতিয়া, ভিতৰত যাই কিনে লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টো। পূজা লাগিলে আৰু চাৰিওফালে লাইট চাইট। তো কাপোৰৰ ইমান দাম, কিনবা নৰোঁ, চুৰে কৰোঁ এইটো বিশাল যি আছে। ভিডিঅ' কৰা এলাউড না, আমাক ভিডিঅ'টো ডিলিট কৰালে লাষ্টত কিবা কিবি আছে মুঠতে একদম হিবি ঘামি আছোঁ। তো এতিয়া কি লওঁ চাই থাকক। ঘৰত যে দেখাই আছোঁ আপোনালোকে কি ল'লোঁ কি লোৱা নাই, এতিয়ালৈকে একোৱে লোৱা নাই, চাইহে আছোঁ। দে ম'ম'টো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ ঘৰত যাই কিনে পৰা। তো কি ল'লোঁ কি নল'লোঁ আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। বহুত মানুহ, খোজ দিবৰে জেগা নাই। ফেঞ্চি বজাৰৰ ফালেও গ'লোঁ, কিন্তু ইমান মানুহ তাতে মোবাইল ওলাবই নোৱাৰিলোঁ। তো পল্টন বজাৰ গ'লোঁ, ভিডিঅ' গ'লোঁ, আপোনালোকে দেখিলে। তো কি ল'লোঁ কি লোৱা নাই আপোনালোকে চাওক। এইটো মই ল'লোঁ চেণ্ট, তো এইযোৰ কেক ভাৰ্গৱে। চব দিগম চব আনবক্সিং কৰিম। এইযোৰ ভাৰ্গৱে লৈছি আৰু ক্ৰীমাৰটো দিব চাৰ্ট ভাৰ্গৱে। মই লোৱা নাই আজি, মোৰ আগতে লৈছে দে ক্ৰীমাৰটো দিব। ক্ৰীমাৰটো চাওঁ আশ্ৰমলগীয়া ক্ৰীমাৰটো আনবক্সিং। ৱাৰেণ্টি কিমান আছে? 2 বছৰ। এই চালিয়া চাৰ্জাৰ আৰু ক্ৰীমাৰটো চালিয়া দে দেখে দে ঠিক আছে বন্ধ কৰে। বিশালে বহুত কাপোৰ ল'লাক আজি। স্পৰ্টিং লৈছে 3টা 4টা আৰু এটা পেণ্ট এটা লৈছে। হেপী না? বস্তুখিনিও দেখালোঁ আপোনালোকক, চালে। তো ইহঁতে কিনিছে আজি, মই কিনা নাই। মই আগতেতো কিনিছোঁ চাৰ্ট টাৰ্ট বহুত কিবা কিবি কিনিলোঁ। তো আজি গৈ কিনি ইমান ভাগৰ লাগিল। ফেঞ্চিও গৈছিলোঁ আমি, ফেঞ্চিত তাৰমানে ইমান ভিৰ, মোবাইল ওলাব নোৱাৰিলোঁ।
সেইকাৰণে এখন বিশালত গ'লোঁ আৰু ভিটোত গ'লোঁ আৰু এইফালে আৰু ওচৰে পাঁজৰে ঘূৰিলোঁ আমাৰ ঘৰ আহোঁতে একদম 9:30 বাজি গৈছে তো আহি কিনে গা পা ধুই কিনে এতিয়া অকণমান ৰেষ্ট লৈছোঁ তো সেয়াই আৰু তো পূজাৰ দিনাও এটা ভ্লগ বনাম বুলি ভাবিছোঁ তো আজি ব্লগটো এইখিনিয়ে আছিল যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব আৰু লগ পাই আছোঁ এটা নতুন ভিডিঅ' লৈ আৰু আগতীয়াকৈ সকলোকে হেপী দুৰ্গা পূজা বিশাল কৈ দিয়া একবাৰ হেপী দুৰ্গা পূজা অল তো লগ পাই আছোঁ এটা নতুন এটা ভিডিঅ'ত বাই বাই